এনকাউণ্টাৰ ঘটনা সংঘটিত নগাঁও সিৰাজুল ইছলামৰ এই সন্দৰ্ভত কি ক'ব তাত? সিৰাজুল ইছলাম যিটো হ'ল আপোনাৰ মনত হয় যিটো আমাৰ প্ৰথম যিটো কেচ আছিলে অহাৰ পিছত নগাঁও যিটো সিৰাজুল ইছলামেই আছিলে তো সেই মানুহটো বটদ্ৰৱা হয় কদমণি এৰিয়াৰ তো বহুত দিন ধৰি সেইটো ছাপ্লাই বেচিকলি হি ইজ আ স্মল টাইম ছাপ্লায়াৰ এইটো পেডলাৰ নহয় এই বস্তু লৈ আহে কৰে তো তাৰপিছত তাক আমি এৰেষ্ট কৰিলোঁ কেছটো চাৰ্জশ্বিটো হ'ল বাট আমাৰ অনাৰেবল কোৰ্টত তাত চামহাও বেল পালে তো বেল পোৱাৰ পিছত অহাৰ লগে লগে সেই কামটো আকৌ আৰম্ভ কৰিলে আৰম্ভও খালী কৰা নাই আৰু ডাঙৰ হৈ আৰম্ভ কৰিব বিচাৰিছে তো যি আমাৰ মৈৰাবাৰী এৰিয়া আছে বা ধিং এৰিয়া আছে বা সেই সব বটদ্ৰৱা এৰিয়া আছে সেই সব এৰিয়াত যিমান পেডলাৰ্ছ আছে তাক ড্ৰাগ ছাপ্লাইৰ কাম এই সিৰাজুল ইছলাম ষ্টাৰ্ট কৰিছিলে নট অনলি দ্যাট আপুনি যদি চাই কোটি কোটি টকাৰ আমি তাৰ ট্ৰানজেকশ্যনৰ হিচাপ পাইছোঁ এতিয়া এট দ্য ছেইম টাইম নতুনকৈ আপুনি তাৰ ঘৰত গ'লে চাব কি কোনো কাম নকৰে কিন্তু ডাঙৰ ডাঙৰ ঘৰ বনাই আছে অ'কে তো বিগ তাৰ প্ৰপাৰ্টি যদি আপুনি চাই আই উইল বি কনফিউজ আমাৰ আপোনাৰ লগত ইমান নহয় তো সেই সব চোৱাৰ পিছত তাৰপিছত আমি অলপ পিছত লাগিছোঁ কি চলি আছে ক'ত আছে তো মানুহটো পলাই আছিলে একদিন তাৰ হিম্মত চালোঁ আমি কি ইয়াত অফিচত তাৰ মানুহ পঠাইছে একজনৰ তাৰ মানুহৰ লগত লৈ আৰু কৈছে কি মানে আমাৰ ল'ৰাৰ পিছত কিয় পৰি আছে পুলিচ কি তাতো বেল হৈছে তো চ' ডেট কি পুলিচ তাক কিছু কৰিব নালাগে খুজিব নালাগে চ' ডেটটো আৰামছে তাৰ বিজনেছ কৰিব পাৰে কালি আমি খবৰ পাইছোঁ কি এক জেগা কচুৱাৰ একটা গাঁৱত এই সিৰাজুল ইছলাম একজনৰ লগত লুকাই আছে তো তেতিয়া আমি যে টিমটো তাত পঠালোঁ তো এই যেনেকুৱা ছটপট মানুহ হয় ছটপটীয়া সেই হিচাপটো কৰিছে তাৰপিছত টিম যেতিয়া তাক লৈ গৈছে তাৰ ঘৰত কদমণি তাত ক'লে কি ইনিচিয়েলি কি তাত ড্ৰাগছ ৰাখিছে তো টিম তাত ড্ৰাগছৰ কাৰণে তাত লৈ গ'লে লৈ যোৱাৰ পিছত তাত এটা ড্ৰাগছ ওলালে বহুত হয়তো আৰু ড্ৰাগছ আৰু লগতে ক'লে কি আৰু একটা বস্তু আছে মই দি আছোঁ সেইটো কৈ একটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন ঘৰ তাত দিয়ে একটা গৈ বন্দুক আৰু কিয় কি আমি জেনেৰেলি সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স মানি চলোঁ তো ইমিডিয়েটলি হেণ্ডকাফ টাফ নালগাওঁ পিছত ধৰি সেইটোৱে কাম কৰি আছোঁ তো সেইটো নৰ্মেলি তাত গ'লে বহুত মান পুলিচ আছিলে হি ড্ৰিউ এ .22 পিষ্টল আপ পইণ্টেড টুৱাৰ্ডছ আৱাৰ পিপল ইট ইজ 13 গ্ৰামছ 13 গ্ৰাম 7 কোটি টকা তাৰ মাৰ্কেট ৰেট আছে কেজি হিচাপে তো তাত হয় around 9,10,000 টকা তাৰ দাম হ'ব ইণ্টাৰনেশ্যনেল মাৰ্কেটত তো যেতিয়া হি পইণ্টেড দ্য গান ইমিডিয়েটলি ওৱান অফ আৱাৰ বয়জ ফায়াৰ্ড ৰাউণ্ডছ তো তাত গুলি খাইছে আৰু তাৰপিছত হি গট ইনজাৰ্ড আৰু দেন উই কণ্ট্ৰলড হিম তাৰ লগত একটা .22 পিষ্টল উইথ 4 লাইভ এমিউনিশ্যন প্লাছ এই ড্ৰাগছ সেইটো পোৱা গৈছে তো আই বিলিভ কি দিছ উইল বি জল্ট এই যে এৰিয়া বটদ্ৰৱা ধিং এৰিয়া যি ড্ৰাগছৰ ছাপ্লাইটো আছে সেইটো অলপ কণ্ট্ৰলত আহিব আৰু এনেকুৱা মানুহ যে হয় কি আপুনি কিমানেই কাম কৰি যাওক কিমানেই ধৰি থাকক কিমানো কানুনন পৰ্যায় লৈ আহক বাট দে উইল জাষ্ট নট কাৰেক্ট দিয়াৰ ৱেজ তো সেইটো চাব পাৰিছোঁ অলৰেডি দুটা কেছত চাৰ্জশ্বিটেড হয় সেই মানুহটো একটা কেছত এই ৱান্টেড আছিলে আমাৰ আৰু বেল লৈ আহিছিলে আৰু ভাবিছিলে কি এইটো বেল লোৱাৰ পিছত আকৌ ফ্ৰীডম পাইছে কি যাৰ ইচ্ছা কৰিব পাৰে That was the incident of Sirajul Islam. মধ্য অসম নগাঁৱত বিভিন্ন সুবিধাৰ সৈতে আৰম্ভ হৈছে RD অটোজন হোণ্ডা ডিলাৰ RD মটৰ্ছৰ অন্য এক সংযোজন RD অটোজন হোণ্ডা ডিলাৰত আপুনি একেলগে পাব সেলছ সাৰ্ভিস স্পেয়াৰ ইন্সুৰেন্সৰ বিশেষ সুবিধা তদুপৰি কম টকাৰ ডাউন পেমেন্ট আৰু লো ইন্টাৰেষ্টৰ সুবিধা অকল সিমানেই নহয় শাৰদীয় পূজা উপলক্ষে অক্টোবৰ মাহত আপুনি বাইক বা স্কুটি ক্ৰয় কৰিলে পাব আকৰ্ষণীয় পুৰস্কাৰ ইয়াৰ উপৰি সাৰ্ভিসিঙত ডিসেম্বৰ মাহলৈকে আছে 100% ৰেহাই 5% স্পেয়াৰ পাৰ্টছত ৰেহাইৰ ব্যৱস্থা গতিকে পলম কিয় কৰিছে আজিয়ে যাওক RD অটোজন হোণ্ডা ডিলাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ দুচকীয়া বাহন আমাৰ ঠিকনা ডিমৰুগুৰি নিয়াৰ কালী মন্দিৰ আমাৰ যোগাযোগ নম্বৰ 6001998531 9613061979 9864074219 ইমেইল ID mail.rdautojon@gmail.com